हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল পিজি ষ্টাডি চেনেলত তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম SCERT ক্লাস 4 ৰ ফাৰ্স্ট লেসন অল লুক এট দা মুনৰ আসামিজ আলোচনা। আহা আমি এতিয়া ভিডিওটো আৰম্ভ কৰো। অল লুক এট দা মুন অ জুনটোলৈ চোৱা। शी ইজ শাইনিং আপ देयर তাই হৌ ওপৰত জিলিকি আছে। অ মাদাৰ शी লুকস অ মা তাই দেখাত লাইক এ লেম্প ইন দা এয়াৰ বতাহত থকা চাকিৰ নিচিনা। লাষ্ট উইক शी वाज স্মলাৰ শেষৰ সপ্তাহত তাই সৰু আছিল। এণ্ড শেপড লাইক এ ব্ৰ আৰু এখন ধনুৰ নিচিনা আছিল। বাট নাও शी ইজ গ্ৰাউন বিগাৰ কিন্তু তাই এতিয়া ডাঙৰ। এণ্ড শেপড লাইক এন অ আৰু অ নিচিনা সাজ লৈছে। অ লুক এট দা মুন অ জুনটোলৈ চোৱা। शी ইজ শাইনিং আপ देयर তাই হৌ ওপৰত জিলিকি আছে। অ মাদাৰ शी লুকস অ মা তাই দেখাত লাইক এ লেম্প ইন দা এয়াৰ বতাহত থকা চাকিৰ নিচিনা। লাষ্ট উইক शी वाज স্মলাৰ শেষৰ সপ্তাহত তাই সৰু আছিল। এণ্ড শেপড লাইক এ ব্ৰ আৰু এখন ধনুৰ নিচিনা আছিল। বাট নাও शी ইজ গ্ৰাউন বিগাৰ কিন্তু তাই এতিয়া ডাঙৰ। এণ্ড শেপড লাইক এন অ আৰু অ নিচিনা সাজ লৈছে। আজি ভিডিওটো ইমানেই আছিল। ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবা আৰু এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিবা যাতে এনেকুৱা ধৰণৰ ভিডিওৰ নটিফিকেশনবোৰ তোমালোকে আগলৈ পাই থাকা। ধন্যবাদ।